মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, কাইণ্ডলি হিন্দু নেতাৰ চাৰ্টিফিকেট বিতৰণ কৰা কামটো এৰি দিয়ক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এগৰাকী ৰাজনৈতিক হিন্দু, অসমৰ জিন্না। তেওঁক হিন্দু নেতা কোন নহয় এইটোৰ প্ৰমাণপত্ৰ দিয়া তেওঁ কোনো অধিকাৰ নাই। আমি হিমন্ত বিশ্ব শৰ্মাৰ পৰা হিন্দু নেতাৰ চাৰ্টিফিকেট অসমৰ এজন ব্যক্তিয়ে বিচৰা নাই আৰু তেওঁ বিতৰণ কৰা বাদ দিলে ভাল হ'ব। হিন্দু ধৰ্মক এনেদৰে কলংকিত কৰিব নালাগে, নহ'লে কাইলৈ গৈ কোনোবা পুৰোহিতে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত মানহানি কেছ লগাব যে তেওঁ বাৰম্বাৰ হিন্দু ধৰ্মক মানহানি কৰি আছে। গৰু চিণ্ডিকেট অসমৰ ভিতৰত আৰু বৃদ্ধি পাইছে, তেওঁ কি হিন্দু নেতা হ'ল? মইতো চেলেঞ্জ কৰিবলৈ বিচাৰোঁ যে আহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ সন্মুখৰ পৰা হিন্দু ধৰ্মৰ ওপৰত মোৰ লগত ডিবেট কৰক। মই চেলেঞ্জ কৰিছোঁ, যদি ইমানে তেওঁ হিন্দু নেতাৰ হিন্দু ধৰ্মৰ ওপৰত তেখেতৰ জ্ঞান আছে, মই ৰাজহুৱাভাৱে মই চেলেঞ্জ কৰিছোঁ, চাওক কোন হিন্দু ধৰ্মৰ কথা বেছি জানে, তেওঁ জানেনে মই জানো? চাওক কোন নিজৰ কৰ্মৰ যোগেদি হিন্দু ধৰ্মৰ প্ৰতি নিজৰ দায়বদ্ধতা দেখাইছে, তেওঁ নে আমি? মই চেলেঞ্জ কৰিছোঁ যদি সাহস আছে।